হেল্ল' দোস্ত, আজি আপোনালোকলৈ আৰু এটি বিশেষ ভিডিঅ' এটি লৈ আহিছোঁ। পুখুৰীত মাছ ধৰা। এয়া বৰালি মাছ পাইছোঁ, লগতে আছে কানিয়া বৰালি আৰু ৰৌ মাছ আছে আৰু বিভিন্ন ধৰণৰ মাছ আছে বাৰু। আপোনালোকে অলপ দেখাবলৈ চেষ্টা কৰিলোঁ মাছ মৰা দৃশ্য। আপোনালোকে চাওক, ৰৌ মাছ আছিলে, ডাকত লৈ গ'ল বাৰু। এইটো চিতল মাছ। আছে পিছত পানীবিলাক শুকালে ধৰিম বুলি কৈ দিছোঁ। চাওক মাছ মৰা দৃশ্য জালত কি থকা মাছে মাছে চাওক। ফিচাৰীত ধৰা মাছটো এনে বিলত মাৰিলেতো এনেকৈ নুঠে বাৰু। তথাপিও ভাল লাগে মাছ ধৰি। চাওক মাছ। এয়া মই নামি গৈছোঁ পুখুৰীত। মাছ এটা পৰিছে, বৰালি মাছ, কানিয়া বৰালি। চাই থাকক, মই মাছটো ধৰি আছোঁ। এইটো মাছটো চাওক, মুণ্ডা নাপালোঁ, ঘূৰাই গ'ল ফুটাটো। চাওক, এইটো বৰালিটো মই ধৰিছোঁ। 4 কেজি আছে বৰালিটো। মাছৰ ৱেটতে দিওঁ যদি ওজন কিমান হৈছে এইটো চাইছো 2 কেজি দেখ কেনে 2 কেজি হ'ব